क'क्राझार जिल्लानि सिङाव थानाय हाकमा गामियाव मुंख्लं सुजित नार्जारिनि गोसोखांथि अडिटोरियाम कमिउनिटि हल लुनायनि अन्थाइ खाम्फाखौ बेखेवनानै होयो जायगानिनो एमएलए जिरन बसुमतारिया गावनि गोथार आखाइजों रेबनखौ हानानै बेखेवदों। नंगौ, थारैनो गोबां दाब दाब जायगायाव बेबादिनो डेभेलपमेन्टनि खामानिखौ नुनो मोन्दों प्रमद बर'नि दैदेननाय बिटिआर सरकाराव। अब्ला फै बिथांनिफ्राय मिथिनानै लानि खौरां बिजोंनि गेजेरजों मा फोरमायो। बिटिआर सरकाराव सम्मानीय बिटिआर प्रधान प्रमोद बर' नेतृत्वत आमी प्रत्येकन बिटिसिर जितु आमार कन्स्टिट्युएन्सि आछे हेइखमुखत एकखनकै मार्टियार्स सुजित नार्जारी मेमोरियल अडिटोरियम हल स्थापन करिबोलै आमी जोजा चलाइछु। हेइ अनुपाते विभिन्न समष्टित जेनेकाकै एटु सेंक्शन करि दिया होइसे ठीक तेनेकाकै आमार गुमा समष्टिर अंतर्गत এইখন हाकमा गाँवत आज आमी एटु आधारशिला स्थापन करिछु और यार द्वाराई आमार बडोलेण्ड आंदोलनर प्रथम शहीद जिगराकी आছিলে मार्टियार सुजित नार्जारी तेखेतर नामत नामाकरण करि पेলাই तेखेतक सदाय जाहाते आमी सबे स्मरण करिब पारो तेर नामটো जाहाते अमर হৈ रয় तार कारणे এই অডিটৰিয়াম হলৰ নামটো তেখেতৰ নামতে নামকৰণ কৰা হৈছে। তো ইয়াৰ লগতে আমাৰ এই অঞ্চলৰ অকল এইখন গাঁৱৰ নহয় এইখন সমষ্টি বা এইখন অঞ্চলৰ যেতিয়া কোনো দল সংগঠন বা ৰাইজৰ ইয়াত সভা পাতাৰ কাৰণে কেতিয়াবা অসুবিধা হয়, কিন্তু এইটো নিৰ্মাণ কৰাৰ পিছত কাৰো তেনেকা অসুবিধা নহব। তাতে আহি সবে মেল মিটিং পাতিবৰ কাৰণে এই জায়গাটো পাই যাব। তাৰ কাৰণে মই অঞ্চলৰ ৰাইজক আহ্বান জনাইছো এটা সুন্দৰ যেটো আমাৰ কাৰণে অডিটৰিয়াম হল ইয়াত নিৰ্মাণ কৰা হ'ব তাত যাহাতে সবে আমাক সহায় সহযোগিতা আগবঢ়ায় আৰু লগতে এজ পাৰ এষ্টিমেট ইয়াত যেনেকাকে বনোৱা হৈছে তেনেকাকে যাতে এই গৃহটোৰ নিৰ্মাণ হয় তাৰ কাৰণেও সবে আমি লক্ষ্য ৰাখিম। গতিকে মই ভাবো এইটো আমাৰ অঞ্চলৰ কাৰণে এটা গৰিমা আৰু আমাৰ অঞ্চলৰ অকল নহয় এইটো এন্টায়াৰ বিটিআৰৰ কাৰণে এটা ভাল কাম বা পদক্ষেপ বুলি আমি ক'ব লাগিব। কাৰণ আমি তেনেকা নামাকৰণেৰে কোনো জায়গাত অডিটৰিয়াম হল বনোৱা নাছিলে, কিন্তু এবাৰ এইটো গোটেই বিটিআৰ সমষ্টিত এককনকৈ বনাবৰ কাৰণে যেটো হাতত লোৱা হৈছে তাক সবে ৰাইজে আকোৱালি লৈছে আৰু সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক সবে ধন্যবাদ জ্ঞাপন কৰিছে। গতিকে আজি আমাৰ যেটো কাৰ্যসূচী আছিলে এইখিনিক লৈ আমাৰ ব্লকৰ প্ৰাইমাৰীৰ আৰু গাঁওসমূহক গাঁৱৰ ৰাইজক লৈ এই কামটো আমি সম্পূৰ্ণ কৰিছোঁ।